তহঁতি গম পাই নতক ইয়াৰ পৰা যাবলৈ তোৰ অৰিজিনেল ঘৰ ক'ত? অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ। সেইটো সোধা নাই, তোৰ অৰিজিনেল ঘৰ ক'ত সেইটো কথা কওঁ। তই সুজালে গুচি যা, ইয়াত নহ'ব। ইয়াত কেলে আছ? তোৰ ঘৰ সুজাই তই সুজালে লাগে। তোক মই 24 ঘণ্টা সময় দিছোঁ, 24 ঘণ্টা সময় দিছোঁ। এই ডেম খালী কৰি ইয়াৰ পৰা সুজালে যাব লাগিব। অৱস্থা বেয়া কৰি দিম কিন্তু নহ'লে। শুনিছ নে কি কৈছোঁ? কাণ খুলি উলিয়াই পিনে মোৰ কৰ। শুনিছ নাই? 24 ঘণ্টা সময় দিছোঁ, 24 ঘণ্টাৰ ভিতৰত শিৱসাগৰৰ পৰা সুজালে যাব লাগিব। ইয়াত নহ'ব। যদি সুজাই পেলাই আহি ইয়াত কৰিবহি নোৱাৰ। এই ডেম খুলি ইয়াত অসভ্যালি কৰিবি নহ'ব তাৰমানে। নহ'ব কোনো মিয়া শুন নেবি নহ'ল। কোনো মিয়াই উজনি অসমত ইয়াত দপদপনি নচলিব। উজনি অসমত একো কৰিব নোৱাৰ তহঁতি। তহঁতে ঘৰ সুজাই সুজালে গুচি যা। শুনিলে কি ক'লো? কাইলৈ ভিতৰত কিন্তু দেখিব নালাগিব ইয়াত। থাকিবি নি? নিদিওঁ নহ'ব। তই বস্তু খালী কৰ, বস্তু খালী কৰি ইয়াত সুজাই যা। ইয়াত নহ'ব। ৱাৰ্ণিং দি থৈ গৈছোঁ, লাষ্ট ৱাৰ্ণিং দিছোঁ আকৌ। পিছত কিন্তু বেয়া নাপাবি আকৌ। অৱস্থা বেয়া কৰি দিম, সঁচা কথা কৈছোঁ। হয় উজনি অসমৰ পৰা প্ৰত্যাগমন কৰ, নহ'লে কিন্তু পিটন খাবলৈ সাজু হৈ থাক। তোক আগতেও কৈ গৈছোঁ। আমাৰ ল'ৰাটোক আগত কৈছিলে, ই কৈ গৈছে তোক কৈছিলে সেইদিনাখন। তোক কৈছিলে নাই? তই শুনি ল, তোক সেইদিনা কৈছিলে নাই? তই কি কৈছিলি? সেইদিনাখন কি কৈছিলি? চুপ মিয়া, চুপ মিয়া, কথা ক'ব লাগিছ। কৈছিল নাই? 24 ঘণ্টাৰ ভিতৰত উজনি অসম খালী কৰিব লাগিব মিয়াই। শুনিলি নহয়? ইয়াৰ পৰা যাব লাগিব। বেট লৈ আহি গৰু পিটন খাবি তই। অসমীয়া নহয়, তই যাব লাগিব। তই মিয়া যাব লাগিব ইয়াৰ পৰা। কথা সেইটোৱে। ইয়াৰ পৰা যাব কাইলৈ পৰা তই টুকুলা বানে। এইবাৰ নেক্সট টাইম আহিলে গৰু পিটন পাবি কিন্তু। কথা ক'ব লাগিব। লাষ্ট থৈ গৈছো। নেক্সট কোবাত আহিলে এনেকে মৰমহে নহয়, মৰিয়াহে কথা পাতিম।